জুবিন দাক কিমান ভাল পায় মাধৱে এই বাক্যটিতে প্ৰকাশ পাই আছে। নিজৰ দেউতাক জীয়াই থকা স্বত্বেও জুবিন দাৰ নিজৰ দেউতাকতকৈ উচ্চ আসনত ৰাখিছে মাধৱে। মানে কি, ভগৱান যাক আপুনি মই সন্ধিয়া ধূপ ধূনা জ্বলাই ভক্তি কৰোঁ, সেই আসনত ৰাখিছে জুবিন দাক মাধৱে। কিন্তু জুবিন দাই এনেকুৱা এষাৰ বাক্য প্ৰকাশ কৰিলে যাৰ দ্বাৰা মাধৱে গোটেই অসমবাসীৰ আগত অপমানিত হৈছে আৰু হুক হুকাই কান্দিছে। দেখা আৰু শুনাৰ মাজত বহু পাৰ্থক্য আছে, সেয়া মাধৱেহে বুজাব পাৰিব। আৰু জুবিন হোৱা কিমান কঠিন সেয়া মাধৱে বুজিব। মাধৱে ক্লাছ 9ত পঢ়ে, বয়স মাত্ৰ 15 বছৰ। স্কুল ছুটি হোৱাৰ পিছত ঘৰখন চলাবলৈ স্কুল খৰচ পাতি উলিয়াবলৈ টমটম চলাইছিল। জুবিন হোৱাটো কিমান কঠিন সেয়ে মাধৱেহে বুজি পাব। হেল্ল' বন্ধুসকল, নমস্কাৰ। মই আজি এইটো ভিডিঅ'ত জুনিয়ৰ জুবিন অৰ্থাৎ মাধৱ বৰাৰ বিষয়ে ক'ব ওলাইছোঁ। ভিডিঅ'ত মই জুবিন দাক সমালোচনাও কৰা নাই বা বিৰোধিতাও কৰা নাই। জুবিন দাক ময়ো ভাল পাওঁ, অসমৰ সকলোৱে ভাল পায়, সকলোৱে জানে। জুবিন দা হৈছে সাংস্কৃতিক জগতৰ অসমৰ একজন সম্পদ। জুবিন দাক কপি কৰাই বা অনুসৰণ কৰি প্ৰগ্ৰেম কৰাই হ'ল নেকি মাধৱ বৰাৰ ভুল। হুবহু জুবিন গাৰ্গ, কথা ষ্টাইল জুবিন গাৰ্গ, আপোনাৰ গুৰু মনাদি মানে মাধৱ। সি বহু মঞ্চলৈ তাক মাতিছে, জুবিন দাৰ ষ্টাইলত কথা কয়। তাহাঁতক লক্ষ্য কৰিছে জুবিন দাৰ কেনেকুৱা লাগে? না সেইটো পাগল হ'ব প্ৰথম কথা, বিকজ তাৰ চাইক'লজিত মোক সোমাই লৈছেতো। কাৰণ সি গান নাগায়, গান নাগালেতো জুবিন গাৰ্গ হ'ব নোৱাৰে। বেয়াই লাগে ন। মই দেউতা মই লৈ মজা কা দিলো হয় খেলা। আৰে জুবিন কোনে হ'ব পাৰিব? কোনো নৰে, জুবিন জুবিনে। কিন্তু জুবিনৰ নিচিনাটো হ'ব পাৰিব? জুবিনৰ নিচিনা গান গাবতো পাৰিব, জুবিনৰ নিচিনা ডাইলগটো দিব পাৰিব, জুবিনৰ নিচিনা ভইচটো দিব পাৰিব। বহু প্ৰমাণ মাধৱ বৰাই ইমান চেষ্টা কৰি আজি জুবিনৰ নিচিনা ভইচ উলিয়াইছে। মানে কমেণ্টত লিখিছে যে পাগল। সেই পাগল বুলি লেখা কমেণ্ট লেখা ব্যক্তিকেইজনক কৈছোঁ, এবাৰ চেষ্টা কৰি চাচোন কাৰোবাৰ ভইচৰ লগত ছেম ভইচ মিলাব পাৰে নেকি সেই কমেণ্ট লেখোঁতাজনে। তেতিয়াই গম পাব পাগল নাকি। কোনোবা এজন ব্যক্তিৰ ভইচ মিলাব লাগিলে কিমান চেষ্টা, তাৰ নিচিনা পজিশ্যন মিলাব লাগিলে কিমান পৰিশ্ৰম কৰিব লাগে, সেইটো মাধৱেহে জানে, মাধৱেহে বুজি পাইছে। আজি ভাবিছিল, আশা কৰিছিল যে মই জুবিন দাৰ নিচিনা পপুলাৰ ব্যক্তি হ'ম, তেওঁৰ নিচিনা গান গাম। আজি প্ৰগ্ৰেম পাতি কৰিছে, ছেম টু ছেম জুবিন দাৰ নিচিনা ভইচ আছে। জুবিন দাই যিটো ডাইলগ মাৰি জনসাধাৰণক আকৰ্ষণ কৰাইছিল, সেই ডাইলগবিলাক মাৰি মাধৱ বৰাইও আকৰ্ষণ কৰাইছিল। হয়, জনসাধাৰণে ৰাইজে ভালো পাইছিল। চাওক প্ৰগ্ৰেমবিলাকত কিমান হাজাৰ হাজাৰ মানুহ হৈছে, কিমানজনে হাত চাপৰি মাৰিছে। হয়, অলপ উৎসাহ আহি গৈছিল ল'ৰাটোৰ, লাহে লাহেকৈ মনত উৎসাহ আহিছিল যে মই লাহে লাহে গান শিকিম। কৈছিলোঁ, শিকিলেও হয়। আজি কি হ'ব? এটা কথা, কোনো পপুলাৰ মানুহে নিজৰ ফলোৱাৰ্ছ বা নিজক ফেনক তেনেকুৱা ডাইৰেক্ট নকয়। হিন্দী জগতত আছে পুৰণা ফিল্ম, আমি চাইছিলোঁ সৰুতে, ৰাম ঘৰ কা চলে, ছেম অমিতাভ, ছেম ৰজনীকান্ত, ছেম গোবিন্দ। তেওঁলোকে অমিতাভ ৰজনীকান্তহঁতৰ ছেম এক্টিং কৰি কৰি ফিল্মতো চিট পাইছে। কিন্তু অমিতাভ বচ্চন কোৱা নাই যে মোক ফ'ল' কৰি আছা, মোৰ এক্টিং কৰি আছা, কপি কৰি আছা, পাগল হ'ব। এই ডাইলগ কোৱা নাই, বৰঞ্চ আদৰহে কৰিছে, বৰঞ্চ উৎসাহে দিছে। আৰু বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে পাকিস্তানৰ ল'ৰা এটা, ছেম ছালমান খান। আৰু ছালমান খানৰ এক্টিং কৰে, চলন ফুৰণ, কথা কোৱা ধং। কিন্তু ছালমান খানে তেওঁ কোৱা নাই যে পাগল হ'ব। ছেম শ্বাহৰুখ খানৰ নিচিনা বৰ্তমান ট্ৰেণ্ডিঙতে চলি আছে। তেওঁলোকে কোৱা নাই যে আমাক কিয় কপি কৰিছা, মোক কিয় কপি কৰিছা, পাগল নেকি, এনেকুৱা কোৱা নাই, বৰঞ্চ উৎসাহে দিছে। তেনেকৈ মাধৱ বৰাইও কত বছৰ আগৰ পৰাই প্ৰেক্টিচ কৰি কৰি আজি এই মুহূৰ্তত ছেম জুবিন দাৰ নিচিনা ভইচ দিব পাৰিছে। হয়, বৰ্তমান মাধৱ বৰাই ডাইলগেৰে মানুহৰ আগত সমাদৰ লাভ কৰি আছে। লাহে লাহেকৈ গানো শিকিব। গান শিকাটো ইমান ধেমালি নহয় যে আজিয়ে গান শিকিম। আৰু ল'ৰাটো গৰীব ঘৰৰ ল'ৰা, গান শিকিব লাগিলেও অলপ টকা পইচাৰ কথা আছে। যে আজিয়ে গান শিকিম সেইটো নহয়, কোনো কাকো বিনা পইচাৰ গান শিকাই নেদে। গতিকে ল'ৰাটোৱে লাহে লাহেকৈ গানো শিকিল হয় বাছ। কিন্তু কি হ'ব, উঠি অহা ল'ৰাটো, উৎসাহ এটা অহা ল'ৰাটোক আজি আধাতে থমকি ৰ'ব লগা হ'ল। কিয়? জুবিন দাক কপি কৰাই হ'ল নেকি তেনেকুৱা? জুবিন দাৰ একজন ভাল ফেন মাধৱ বৰাইহে জুবিন দাৰ প্ৰকৃত ভাল পোৱা। কিয় তেনেকুৱা
কোনো ভাল পোৱা ওলা নাই যে জুবিন দাৰ নিচিনা কপি কৰাৰ কাৰণে জুবিন দাৰ নিচিনা ভয়েছ ওলোৱাৰ কাৰণে চেষ্টা কৰি থকা আমিও ভাল পাওঁ কিন্তু আমি জুবিন দাৰ নিচিনা হ'ম বুলি চেষ্টা কৰা নাই মাধৱ বৰাই প্ৰকৃত জুবিন দাক ভাল পায় কৈছে কান্দাতে কৈছে কান্দি কান্দি যে কৈছে দেউতা মৰিলেও ইমানখিনি নাকান্দিলেও হ'ল জুবিন দাই যিখিনি কথা কৈ মোক আজি দুখ দিলা কথাটো সেইটো নহয় বৰ দুখ লাগিছে গতিকে আজি মই জুবিন দাৰ বেয়া নাপাওঁ কিন্তু এইখিনি কথাত অলপ বেয়া পাইছোঁ কিয় জুবিন দাই কাকো খাতিৰ নকৰে ঘণ্টাও কাকো খাতিৰ নকৰে কিন্তু খাতিৰ কৰা নকৰা কথাটো হৈছে অসমৰে ল'ৰা অসমৰে ব্যক্তি গতিকে উঠি অহা ল'ৰা এটাক উৎসাহে দিব লাগিছিল তেনেকুৱা কোৱাটো মোৰো ভাল লগা নাই জুবিন দা এজন জানা জ্ঞানী অভিজ্ঞ থকা ব্যক্তি কিন্তু আজি মই এটা কথা কওঁ জুবিন দাৰ ফেন জুবিন দাক ভাল পোৱা লোকসকলে আজি মোক সমালোচনা কৰিব পাৰে কিন্তু এইটো এটা মই আজি কথা কওঁ মই কাকো খাতিৰ নকৰোঁ জুবিন দাই গান ভালকৈ গাবহে জানে কিন্তু ভালকৈ কথা ক'ব নাজানে গান গাৱা আৰু পৰিৱেশ চাই কথা কোৱা সেইটো বেলেগ কথা তেওঁৰ সুৰ কণ্ঠ ভাল ধুনীয়া ময়ো তেওঁ ৰাতি টোপনি মাৰিলে তেওঁৰ ভক্তি গান হেডফোনেদি কাণত লৈ লৈ শুনি টোপনি মাৰোঁ তেওঁৰ গান ভাল কিন্তু আজি মই কৈছোঁ কোনোবাই ভাল পাওক বা বেয়া পাওক মই ঘণ্টা খাতিৰ নকৰোঁ জুবিন দাই কথা ক'ব নাজানে পৰিৱেশত তেওঁৰ ডাইলগটো সৰু ল'ৰাৰ নিচিনা